নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ খবৰ ভালেই চাগে। ময়ো ভালেই আছোঁ বাৰু। আজি আপোনালোকৰ মাজত মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল খৰিচা আচাৰ। মানে মই খৰিচা আচাৰ কেনেকৈ বনাইছোঁ আপোনালোকৰ আগত সেইটো তাকে দেখাওঁ বোলো। সেয়া মই প্ৰথমতে খৰিচাখিনি কাটি লৈছোঁ। আৰু মই এতিয়া ভোট জলকীয়া ছিঙি আনিছোঁ। নিজৰ বাৰীয়ে হয়, নিজেই ৰোৱা গছ, নিজৰ মানে হাতেৰে পৰশ পাই উঠা ভোট জলকীয়া। আৰু মই এতিয়া খৰিচাত দিবৰ কাৰণে, খৰিচা আচাৰত মানে দিবৰ কাৰণে কেইটামান সৰিয়হ গুটি লৈছোঁ। সেইপিনে ভোট জলকীয়াকেইটা মানে ইমান ভালকৈ পকা নাই, গছৰ পৰা ছিঙি আনিছোঁ। পকিলে বেছি ভাল লাগে, মানে ৰঙচুৱা হৈ থাকে আৰু প্ৰায় ৰঙা হৈ থাকে। তাৰপিছত সেয়া ৰেড চিলি হয়, সেয়া পাঁচফোৰণ হয়, আৰু সেয়া জীৰা গুড়ি। এতিয়া মোৰ খৰিচা, ৰেড চিলি, জিৰা পাউডাৰ, তাৰপিছত আৰু ভোট জলকীয়া মিলাই ৰেডি হৈ গ'ল। আৰু এতিয়া মই মিঠাতেল ইয়াত ঢালি দিম। আৰু ফাইনেলি মোৰ খৰিচা ইজ ৰেডি। এতিয়া মই ভৈয়ামত ভৰাম। আৰু সেয়া মই ভৈয়ামত সৰু এটা চিচাৰ ভৈয়াম লৈছোঁ, তাতে মই খৰিচাখিনি ভৰালোঁ। আপোনালোকে ভালকৈ চাব পাৰে, কালাৰটো ধুনীয়া আহিছে। আপোনালোকে সেইটো ৩-৪ দিনৰ ভিতৰত খাব, কাৰণ তেতিয়ালৈ মানে খৰিচা আচাৰখিনি টেঙা হৈ যোৱাৰ পিছত খাবলৈ বেছি ভাল হয়। কেইদিনমান ৰ'দত দি থ'ব, তেতিয়া আৰু বেছি ভাল লাগিব খাবলৈ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব দেই।